আজি যেটো মন্দিৰ অপেনিং হৈছে তাৰ কাৰণে মই অৰূপী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত মই ৰাইজৰ যাতে সেৱা কৰি থাকিব পাৰে তাৰ কাৰণে মই সদায় ভগৱানৰ তাত সদায় আশীৰ্বাদ বিচাৰিছে এইটো কৈ পেলাই থেংক ইউ। অক্টোপান ৰাইজৰ বাবে আপুনি মন্দিৰটো নিৰ্মাণ কৰি দিছিলে? অঁ, এইটোতো অপেনিং হৈ গ'ল। আগন্তুক দিনৰ মই আকৌ ৰাইজৰ কাৰণে সেৱা কৰি থাকিম। মই মোৰ ফেমিলিৰ ফালৰ পৰা অন্তৰৰ পৰা মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া অতি আমাৰ মৰমৰ দাদা আৰু তেখেতৰ পৰিয়ালে সহযোগ কৰি পেলাই আজি যি দুধমা সমষ্টিৰ অন্তৰ্গত শ্বেৰভাংগুৰিত যে ইমান ডাঙৰ এখন মন্দিৰ ৰাইজক মানে উপহাৰ দিলে, মই আজি ইয়াতে উপস্থিত হৈ আৰু আজি উদ্বোধনী সময়ত তেখেতৰ লগত সংগ দি মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু বিচাৰোঁ যে ভগৱানে তেখেতক আৰু শক্তি দিয়ক। আগন্তুক দিনত বহুত কাম কৰিবলগীয়া আছে। আমি সকলোৱে মিলি যাতে ৰাইজৰ এনেকুৱা কিছুমান মানে নিধি বস্তু আমি যাতে পূৰণ কৰিব পাৰোঁ। মনোৰঞ্জন ব্ৰহ্ম তেওঁ সম্ভাৱ্য প্ৰাৰ্থী হয়, তেওঁ অনাগত শুনক, আমি এটা কথা জানো যে বৃক্ষ তোমাৰ নাম কি, ফলে পৰিচয়। আজি ইয়াতে প্ৰায় শতাধিক মানুহ ইয়াতে আহিছে, নিজা চকুৰে চাইছে আৰু মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া ৰাইজৰ লগত যে সদায় আগৰ পৰাই আছে। তেওঁ চৰকাৰৰ লগত থাকক নাথাকক, পলিটিকেলভাৱে থাকক নাথাকক, তেওঁ যে সদায় ৰাইজৰ প্ৰতি সঁহাৰি জনাই আহিছে, ৰাইজক যে তেওঁ অন্তৰৰ পৰা মৰম কৰে, তাৰ ফেমিলিয়ে তাৰ তেখেতৰ যে মানে গিৰিয়েক আমাৰ ৰিৰাম ব্ৰহ্ম ডাঙৰীয়ানী, আপোনালোকে জানে যে কিমান ছ'চাইটি NGOৰ কাম চলাই আছে, কিমান মানুহক সহায় কৰি আছে। সেইমতে মই ভাবোঁ যে অহা দিনত আমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া যি কাম তেখেতে কৰি আছে আৰু যি বৰ্তমানৰ যি মানচিত্ৰ দুধমা সমষ্টিৰ তেখেতে যথেষ্ট